আজি মই বনাব লৈছোঁ পিঠাগুড়ি কেক এটা। তাৰ কাৰণে গোটেই বস্তুখিনি ৰেডি কৰি লৈছোঁ। আৰু এইফালে মোৰ ওচৰত বাটাৰ পেপাৰ নাছিলে, বগা বহী পাত এখিলা দি বাতিটোৰ জোখেৰে ধুনীয়াকৈ গোলকৈ কাটি ল'লোঁ। আৰু এইফালে বগা চিচা বাউল এটা ল'লোঁ, তাতে ৰিফাইন তেল ঢালি দিলোঁ, তাতে আধা কাপ চেনি দিলোঁ। এতিয়া গাখীৰ দি পেলাই গোটেই বস্তুখিনি মই মিলাই ল'ম। আৰু এইফালে মিলোৱা হৈ গ'ল। এইফালে এতিয়া বাতিটো আমি ৰেডি কৰিম। এইফালে বাতিটো ৰিফাইন তেল অলপ সানি কাগজখিলা দি পেলাই এতিয়া অলপ টাইমৰ কাৰণে ৰাখি দিম। আৰু এইফালে আকৌ মিশ্ৰণখিনি ৰেডি কৰোঁ। এইফালে 1 কাপ দিলোঁ পিঠাগুড়ি, আধা কাপ দিলোঁ আটা। আৰু এতিয়া গোটেই বস্তুখিনি মিলাই লোৱাৰ পিছত দিলোঁ ইনো 1 চামুচ আৰু বেকিং পাউডাৰ 1 চামুচ। এতিয়া গোটেই বস্তুখিনি আকৌ মিলাম, যিমান মিলাব পাৰোঁ মানে তিমান ভাল। আৰু এইফালে মিলাই আছোঁ আৰু শেষত হৈ গ'ল। এইফালে বাতিটোত ধুনীয়াকৈ ঢালি দিছোঁ আৰু ওপৰত অকণমান আলমণ্ড বাদাম সৰু সৰুকৈ কাটি ছটিয়াই দিছোঁ। আৰু এতিয়া 45 মিনিটমান লাগিব চাগে, 45 মিনিটে লাগিলে। তো তাৰপিছত কেকটো হৈ গ'ল আমাৰ খাবলৈ। আৰু ইমান ধুনীয়া হৈছিলে খাবলৈ কেকটো, পুৰা ছফ্ট হয়। আৰু কেকটো চাওক। তো আজিলৈ আহিছোঁ, নেক্সট টাইম মিনি ব্লগত আকৌ লগ পাম। আজিলৈ বাই বাই।